বিটিআর চুক্তির যে এনেক্সার ইয়াত আমার বিভিন্ন জাতি জনগোষ্ঠীর কারণে বিভিন্ন অনুষ্ঠান নির্মাণ করার কথা লিপিবদ্ধ আছিলে। ইয়াৰে এটা আছিলে বিৰছা মুণ্ডা কালচাৰেল কমপ্লেক্স আৰু সেইটো কোকৰাঝাৰত নিৰ্মাণ কৰাৰ কথাটো আছিলে। আদিবাসী সংগঠনসকলৰ লগত আলোচনা কৰি আমাৰ এইটো দক্ষিণ কাৰিগাঁৱত আজি এটা ভূমি ইয়াতে পাইছোঁ আৰু এই ভূমিতে যিটো বীৰ বিৰছা মুণ্ডা ভগৱান বিৰছা মুণ্ডা তেখেতৰ নামত যি কালচাৰেল কমপ্লেক্স ইয়াত আজি আধাৰশিলা স্থাপন কৰা হৈছে আৰু মই আশা ৰাখিছোঁ যে 1 বছৰৰ পিছতে ইয়াৰ নিৰ্মাণ কাম সম্পূৰ্ণ হ'ব আৰু ঠিক 1 বছৰ পিছত আমি এইটো মুকলি কৰিব পাৰিম। এই যিটো সাংস্কৃতিক প্ৰকল্প বা কালচাৰেল কমপ্লেক্স ইয়াত আমাৰ আদিবাসীসকলৰ লগতে এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী আহি ইয়াত বিভিন্ন সেমিনাৰ ৱৰ্কশ্বপ বিভিন্ন প্ৰগ্ৰামবিলাক কৰিব পাৰিব আৰু ইয়াত মানুহ থাকিব পাৰিব। ইয়াৰ ব্যৱস্থা হ'ব, ইয়াত মিটিং কৰিবৰ কাৰণে কনফাৰেন্স হল থাকিব, বিভিন্ন ব্যৱস্থাবিলাক থাকিব আৰু বছৰি বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তীত তেখেতক মানে স্মৰণ কৰাৰ কাৰণে সন্মান জনোৱাৰ কাৰণে ইয়াত এটা ষ্টেচু নিৰ্মাণ কৰা হ'ব আৰু ইয়াত সকলো আহি পেলাই তেখেতক ইয়াতে সন্মান জনাব পাৰিব। আজি বিটিআৰ চৰকাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি সেই ৰীতি নীতি সেই জনগোষ্ঠীৰ বিভিন্ন দিশবিলাক চাই পেলাই তেখেতসকলে যিটো সবচে প্ৰায়ৰিটিত তেখেতসকলে কাম কৰিব বিচাৰে সেইটো বিটিআৰ চৰকাৰৰো প্ৰায়ৰিটি হিচাপে আমি লৈছোঁ আৰু সেইকাৰণে 30 ডিচেম্বৰ 2024 আমি কমিউনিটি ভিজন ডকুমেণ্ট ওলাইছোঁ। অহা মাৰ্চৰ 31 তাৰিখৰ ভিতৰত আমি আমাৰ চৰকাৰৰ ভিজন ডকুমেণ্ট ওলাবলৈ গৈ আছোঁ, য'ত নেকি বড়োলেণ্ড অঞ্চলত বসবাস কৰা প্ৰত্যেকটো জনগোষ্ঠীৰে বিভিন্ন ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণৰ কাৰণে বিভিন্ন আঁচনিবিলাক আমি চৰকাৰীভাৱে লোৱা হ'ব, যাতে সেই জনগোষ্ঠীবিলাকে অনুভৱ কৰে যে স্বাধীন ভাৰতৰ নাগৰিক আৰু তেখেতসকলে আমাৰ সংবিধানে যেনেকৈ কৈছে তেনেকৈ নিজৰ ভাষা সংস্কৃতি লৈ পেলাই মুক্ত মনেৰে জীয়াই থাকিব পাৰিছে। এই কথাবিলাক যাতে তেখেতসকলে অনুভৱ কৰিব পাৰে, এই কামটো বিটিআৰ চৰকাৰে আমি কৰিবলৈ গৈ আছোঁ। আমাক ৰাস্তা দলং বনোৱাত অলপ হয়তো আৰু টাইম লাগিব, কিন্তু জনগোষ্ঠীবিলাকে যাতে শান্তিৰে থাকিব পাৰে, সমন্বয়েৰে থাকিব পাৰে আৰু তেখেতসকলে নিজৰ স্বাভিমান লৈ জীয়াই থাকিব পাৰে, এই কথাখিনিকে আগত ৰাখি আমাৰ যি বিটিআৰ চুক্তি ইয়াত বিভিন্ন জনগোষ্ঠীৰ কাৰণে এই অনুষ্ঠানবিলাক তাতে লিপিবদ্ধ কৰি অনা হৈছিলে।